আৰু এয়া আমাৰ আটা মৰা হৈ গ'ল, দেখুৱাহে নহ'ল। এনেকৈ মাৰি লৈছোঁ। অলপ সময় ৰাখিব। তাৰপিছত এয়া মিক্সাৰে আলু, পিঁয়াজ, জলকীয়া সিমানেই আৰু চাট মছলা অলপ দিছিল। সিমানেই, যিহেতু লকডাউন ইমান বস্তু পোৱাও নাযায় ন, তাৰ বাবে এনেকৈ প্ৰথম বইল কৰি ল'লোঁ। বইল কৰি এনেকৈ মিক্স কৰি লৈছোঁ। ইয়াতে গ্ৰীণ কালাৰ নিচিনা যে দেখিছে, সেয়া আমাৰ নৰসিংহও দিছে। সেয়া মিক্স কৰি লোৱা হ'ল। তাৰপিছত এয়া অলপ বেলি লৈ পিটিকাটো মানে আলু পিটিকাটো সুমিয়াই দিয়া হ'ল মাজত। যিহেতু মই এনেকৈয়ে বনাই খাওঁ। বহুত বস্তুও নাছিল সেইদিনাখন। এওঁ ক'লে কিবা এটা খাব লাগিছিল, সেইটো কাৰণে ভাবিলোঁ আলু পৰঠাই বনাই দিয়া যাওক, যেনেকেই নহওক আৰু। যিহেতু বহুত দিন খোৱাও নাই আলু পৰঠা, তাৰ বাবে বনাব লগা হ'ল। আৰু এনেকৈ গোল কৰি লোৱাৰ পিছত অলপ এনেকৈ নিজে হাতে দিব। বেছি জোৰছে নামাৰিব, নহ'লে ভিতৰৰ আলুখিনি ওলাই অহা চান্স থাকে। তাৰ বাবে অলপ লাহে লাহেকৈ এনেকৈ মাৰি যাব। একেবাৰে সহজ। কিছুমানে চাই ভাবিব পাৰে চাগে এইটোনো কি দেখাবলগীয়া কথা। খালি মই যেনেকৈ কৰোঁ সেইটোৱে দেখাব চেষ্টা কৰিছোঁ মই। এইখন আমাৰ হৈ গৈছে। আৰু এতিয়া আমি গৰম কেৰাহীত দিবলৈ লৈ যাম। আৰু অলপ এনেকৈ সেকি ল'ব দুইটা ছাইডে। দিয়াৰ পিছত অলপ গৰম যেতিয়া হ'ব, অলপ তেল দিব তাতে। কিন্তু আমাৰ কি হ'ল, তেল দিয়া ভিডিঅ'টো থাকিয়ে গ'ল। হাঁহিও কেনেকুৱা উঠিছে। পালে খাই? কিন্তু একদম ঝাকাছ, ভাল লাগিছে। গৰম গৰম আলু পৰঠা নেকি? টেষ্টি হৈছে দেই।